নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষা বিভাগত নতুন চাকৰি মুকলি হৈছে। ছুপাৰভাইজাৰ, LDA আৰু পিয়নৰ পদ মুকলি হৈছে। ইয়াৰ বাবে মিনিমাম কোৱালিফিকেশ্যন ক্লাছ 8 পাছ বিচাৰিছে। সেয়েহে এই ভিডিঅ'টো শেষলৈকে চাব। এই ভিডিঅ'টোৰ ডিটেইলছ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি দিব। আৰু এই পদখিনিৰ বাবে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি সবিশেষ পঢ়ি লৈ এই পদখিনিৰ বাবে আবেদন কৰি ল'ব পাৰিব। এতিয়া পলম নকৰাকৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাই ল'ব, এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰিকুৱাৰমেণ্ট 2021 ফালৰ পৰা। ইয়াত যিটো প্ৰথম পদ মুকলি হৈছে, পদটোৰ নাম হৈছে ছুপাৰভাইজাৰৰ পদ। টোটেল পদ মুকলি হৈছে 2টা। ইয়াৰ বাবে আপোনালোকে চেলাৰীটো জানিবৰ বাবে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি সবিশেষ পঢ়ি ল'ব পাৰে। নেক্সট যিটো পদ মুকলি হৈছে, পদটোৰ নাম হৈছে লোৱাৰ ডিভিজনেল এছিষ্টেণ্টৰ পদ মুকলি হৈছে। ইয়াত আপোনালোকৰ বাবে এটা পদ মুকলি হৈছে। নেক্সট যিটো পদ মুকলি হৈছে, পদটোৰ নাম হৈছে পিয়নৰ পদ। ইয়াতো আপোনালোকৰ বাবে এটা পদ মুকলি হৈছে। এতিয়া চাই ল'ব, এই পদখিনিৰ বাবে আপোনালোকৰ এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো চাই ল'ব। যিটো আপোনালোকৰ ছুপাৰভাইজাৰৰ পদ মুকলি হৈছে, সেই পদটোৰ বাবে আবেদন কৰিব হ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব। নেক্সট যিটো পদ মুকলি হৈছে, পদটোৰ নাম হৈছে যিটো পদ মুকলি হৈছিল LDA পদ, সেই পদটোৰ বাবে আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে HS পাছ কৰিব লাগিব আৰু লগতে 6 মাহৰ মিনিমাম 6 মাহৰ কম্পিউটাৰৰ ডিপ্ল'মা নহ'লে চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট যিটো পদ মুকলি হৈছিল, পদটোৰ নাম আছিল পিয়নৰ পদ। সেই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকে ক্লাছ 8 পাছ কৰিব লাগিব। এতিয়া চাই ল'ব, এই পদখিনিৰ বাবে এজ লিমিটটো। এই পদবিলাকৰ বাবে আবেদন কৰিব হ'লে আপোনালোকৰ মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। এতিয়া চাই ল'ব, ইয়াৰ বাবে যিসকল OBC, MOBC সিহঁতে 3 বছৰ আৰু যিসকল SC, ST সিহঁতে 5 বছৰ ইয়াৰ বাবে এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাই ল'ব, ইয়াৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে অফলাইন আবেদন কৰিব লাগিব আৰু আপোনালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট। যিটো পদৰ বাবে আবেদন কৰে, যদি আপোনালোকে ছুপাৰভাইজাৰৰ পদটোৰ বাবে আবেদন কৰে তেতিয়াহ'লে ছুপাৰভাইজাৰৰ পদ বুলি লিখিব লাগিব, নহ'লে যদি পিয়নৰ পদটোৰ বাবে আবেদন কৰে তেতিয়াহ'লে পিয়নৰ পদ বুলি লিখিব লাগিব। লগতে আপোনালোকে চেল্ফ এড্ৰেছ কৰিব লাগিব আৰু আপোনালোকে চেণ্ড কৰিব লাগিব। ইয়াৰ এড্ৰেছটো হৈছে দি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এডাল্ট এডুকেশ্যন অফিচাৰ, কাৰ্বি আংলং, ডিফু। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 29 ডিচেম্বৰ 2021 চন। যদি আপোনালোকে এই পদখিনিৰ বাবে আৰু এবাৰ সবিশেষ পঢ়িব বিচাৰিছে, ইয়াৰ ডিটেইলছ এডভাৰটাইজমেণ্টটো পঢ়ি চাব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব লাগিব। যদি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, কিবা প্ৰব্লেম থাকিলে কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব পাৰে। আশা কৰোঁ আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।